কৰিব পাৰিম ন বহুত বেলেগ ধৰণৰ 12-13 বছৰতে বিয়া ভাবিতো ইফালে আকৌ ল'ৰাৰ বোলে এই বস্তুটোই ডাঙৰ হোৱা নাই এইবোৰ নিবাৰণি ন বেলেগ একো নহয় কেৱল সজুতি যিটো বয়সত সিহঁতি ক খ পঢ়িব লাগে ন আৰু অ শিকিব লাগে সেইটো বয়সত সিহঁতি বিয়াই পাতি দিলে 12-13 বছৰ বয়সতে আৰু ওচৰতে আকৌ চাহ বাগিচাখনো আছে পাছত দেখিবা দুইটাই চাহ বাগিচাখনৰ তলত যুদ্ধ লাগিছে সেইটো মহাভাৰতৰ যুদ্ধ হ'ব পাৰে নহবা ধেনুকাঁড়ৰ যুদ্ধ হ'ব পাৰে পুৰা কটি মাৰা মোৰ আকৌ 1ৰ পৰা 18 হৈ গ'ল 18 বছৰ বয়স হৈ গ'ল কিন্তু সৰু সুৰা বস্তুত মোৰ চকুৱে নপৰে মোৰ 5 কিলো 6 কিলো বস্তুতহে চকু পৰে ই আকৌ 100 গ্ৰাম 200 গ্ৰাম বস্তুলৈ সুখী বাৰু যোনে বুজি পাইছে ঠিকে আছে নালাগে বুজাই দিব নালাগে আৰু যিবিলাক বুজি নাপায় ন সন্মুখত টিভিটোলৈ কাৰ্টুন চোৱাগে হে গাইজ কি হ'ল ভালে আছেনে সকলো ভালেই আছে কোনোবাতো আহক এনেকুৱা যিয়ে বিনা কাৰণত ফোন কৰি কয় এনেই ফোন কৰিলে তোমাৰ মাত খাৰ শুনিবলৈ আপুনি যদি এনেকুৱা প্ৰেমিক বিচাৰিছে ন নহবা ঘৰতে বহি হৈ থাকিব লাগিব পোৱালি লিখা কোনোবাতো আহক এনেকুৱা যিয়ে বিনা কাৰণত ফোন কৰি কয় এনেই ফোন কৰিলে তোমাৰ মাত খাৰ শুনিবলৈ এবাৰ শৰ্মাই দিম সৰু ল'ৰা ছোৱালীবিলাকক ন বেয়া কৰা যত কলিবোৰৰ এইবোৰেই হয় আনফালে এইজনী আৰু এফালে এইটো এই পগলাকো এনি টাইম ভুকিয়ে থাকে হৃদয় হুলস্থুলনো কি কৰিম পচন্দটো নিজেই কৰিছিলো প্ৰশ্ননো কি কৰিম তো সিহঁতৰ কাৰণে এই 12-13 বছৰত নিবা ল'ৰা ছোৱালীবিলাকে মাকৰ যুগত খুৱাই থকা ল'ৰা ছোৱালীবিলাকে এইবিলাক কৰি থাকে এইবোৰ চাবলৈ গ'লে ন আমাৰ অসমত বহুত ওপৰত গৈছে উন্নতিৰ নামত একোৱেই নাই সৰুতে ন গাহৰি সমান পোৱালি জন্ম দিব তাৰপৰা ক'ব কি অসমত নিবাসাৰ মা গো তুৰুলা মা গো এইবোৰ সৰুতে তুৰুলা কৰাৰ ফল এইজনৰ বয়স হৈছে কিমান খুব বেছি 12-13 বছৰ হৈছে তাৰ ওপৰতো বয়স হ'ব নহয় এইটো বয়সত আমি লেটা হৈ গাইছিলোঁ আৰু সিহঁতে হাজবেণ্ড ৱাইফ বনি গ'ল ফাৰ্ষ্টটো বেঙেনাটো পূৰণ কৰি ল কিয়নো সৰুতে মোবাইল দিয়া ফল এটা মোবাইল চাবই নোৱাৰি www.com আপোনালোকক কৈছোঁ ল'ৰা ছোৱালীক সৰুতে মোবাইল দি মূৰৰ ওপৰত নুঠাব যেতিয়া ডাঙৰ হ'ব মূৰৰ ওপৰত উঠি মূৰৰ ওপৰত হাগি দিব চাব ল'ৰা ছোৱালী ইমানেই গুৰুত্ব দিছে এটা কান্দ নাচায় কিয় ইমানেই গুৰুত্ব দিছে মাক বাপেকে এইহালৰ কথানো কি ক'ম গোটেই ইনষ্টাগ্ৰাম ৰিলচত প্ৰেম প্ৰীতিয়ে বহিয়ে আছে আপোনালোকৰ আৰুনো কি ক'ম এইবিলাক নিশ্চয় ন আপোনালোকৰ নিজৰ লগত এইবিলাক কেমেৰা সন্মুখত এইবিলাক কৰিলে ন ভাল নেদেখি গাইজ ভিডিঅ'টো আজি ইমানলৈকে সামৰিলোঁ যিবিলাকে মোৰ চেনেল চাই ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ডেছক্ৰিপশ্যনত মোৰ লিংক দিয়া আছে ইনষ্টাগ্ৰামত ফ'ল' কৰিব বনিয়া ৰাজ বুলি আছে আজিলৈ ভিডিঅ'টো ইমান সামৰিলোঁ বাই